সকলো কষ্টই চকুপানী হৈ বৈ নাযায়। কিছুমান কষ্ট হৃদয়ত গভীৰ আঘাতৰ সৃষ্টি কৰে। শৈশৱত ডাঙৰ হোৱাৰ সপোন দেখিছিলোঁ, কিন্তু এতিয়া মনে বিচাৰে যেন আকৌ ঘূৰি যাম শৈশৱৰ দিনবোৰলৈ। কিন্তু সেয়াতো সম্ভৱ নহয়। এটা সম্পৰ্কত দুই ধৰণৰ মানুহ থাকে, এজনে অপেক্ষাত ৰাখে আৰু আনজনে অপেক্ষাত থাকে। আমি যেতিয়া জন্মগ্ৰহণ কৰোঁ, তেতিয়া কোনেও কাৰো শত্ৰু হিচাপে জন্মগ্ৰহণ নকৰোঁ। আমাৰ ব্যৱহাৰেই আমাৰ মাজত শত্ৰুতা গঢ়ি তোলে। জ্ঞানী ব্যক্তিয়ে কেতিয়াও নিন্দা বা প্ৰশংসাৰ দ্বাৰা প্ৰভাৱিত নহয়। জীৱনত সুখী থকাৰ আটাইতকৈ ভাল উপায় হ'ল আশা ভগৱানৰ ওপৰত ৰাখক, মানুহৰ ওপৰত নহয়। এটা সপোন ভাগি চুৰমাৰ হৈ যোৱাৰ পিছত পুনৰ আন এটা নতুন সপোন দেখাৰ নামেই হৈছে জীৱন। জীৱনত সেই পথেৰে অৰ্থ উপাৰ্জন নকৰিব যিটো কৰিলে পাপ হয়। এনেদৰে খৰচ কৰিব যাতে ধাৰ নহয়, আৰু এনেদৰে নাখাব যেনেদৰে খালে বেমাৰ হয়। যদি মানুহ চিনিব বিচাৰা, তেনেহলে চেহেৰা চাই নহয়, মন চাই চিনক। সকলো সময়তে তেওঁৰ প্ৰতি কৃতজ্ঞ থাকক যিজনে আপোনাৰ লগত কটোৱাৰ সময়ত সময়ৰ হিচাপ নাৰাখে। আৰু তেওঁৰ লগত সদায় বিশ্বাসযোগ্য হৈ থাকক যিজনে ব্যস্ত থকাৰ পিছতো আপোনাৰ বাবে সময় উলিয়ায়। জীৱনৰ পৰা গুচি যোৱা সেই সময়বোৰক পাহৰি যাওক যিবোৰে আপোনাক কষ্ট দিয়ে। কিন্তু সেই সময়খিনি কেতিয়াও নাপাহৰিব যিখিনি সময়ে শিক্ষা দিয়ে। আপোনাৰ মা-দেউতাক গৰ্ব কৰিবলৈ দিয়ক আৰু শত্ৰুক জ্বলিবলৈ দিয়ক আৰু নিজকে সুখী আৰু সফল হ'বলৈ দিয়ক।